হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকৰ ওচৰলৈ আজি মই এটা বৰ খং উঠা টপিক লৈ আহিছোঁ। চেনেহী আৰু লভলী দুয়ো সখী আছিল। এদিন লভলীয়ে চেনেহীক ফোন কৰি ক'লে, সখী চেনেহী জানানে, আজি বজাৰত ডিব্ৰুগড়ৰ কাপোৰ দোকানত আজি 500 টকাৰ মেখেলা চাদৰ 200 টকাত দি আছে। মই কেইবাযোৰো আনিছোঁ আৰু মোৰ ওচৰ চুবুৰীয়া আনিছোঁ, তুমি জানো নানা? এই কথাষাৰ শুনি চেনেহী বৰ আনন্দ পালে আৰু তাই ততালিকে সেই ডিব্ৰুগড়ৰ কাপোৰ দোকানখনত গৈ ক'লে, আপোনালোকৰ দোকানত হেনো আজি 500 টকাৰ মেখেলা চাদৰ 200 টকাত দিছে শুনিছোঁ। দোকানীজনীয়ে ক'লে, কোনে কৈছে তোমাক? এইবোৰ বৰ মিছা কথা, 500 টকাৰ কাপোৰ কেতিয়া 200 টকা হয় নেকি? ভাবি চোৱাচোন। চেনেহীয়ে বৰ লাজ পালে আৰু দুখো পালে। তাই ততালিকৰ ঘৰত আহি পেলাই লভলীক ফোন কৰিলে, লভলী তুমি কিয় মোক মিছা কথা কৈছা? মই বৰ দুখ পালোঁ আৰু লাজ পালোঁ, জানানে? মোৰ বৰ খং উঠিছে আজি তোমাৰ ওপৰত। তেতিয়া লভলীয়ে হাঁহি মুখেৰে ক'লে, চেনেহী খং নকৰিবা, আজি হেপী এপ্ৰিল ফুল। এই টপিকটোক যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক।